ফাৰ্ষ্ট ভিডিঅ' বনাবৰ কাৰণে ষ্টাৰ্ট কৰিছোঁ। এতিয়া উঠিলোঁ, শুই আছিলোঁ, ভাত পানী খাই উঠি অলপ শুলোঁ, শুই মেলি এতিয়া উঠিলোঁ, উঠি এতিয়া ফ্ৰেছ হ'ম। ফ্ৰেছ হৈ কাৰণে কি কৰোঁ চাই থাকক ভিডিঅ'টো। গাইজ আমি ৰাস্তাফালে আছে এজনী মোৰ লগৰ ছোৱালী একদম পালোঁ। আমি এটা ঘৰলৈ গৈ আছোঁ এতিয়া। ভিডিঅ'টো শেষ কৰিব নহ'ল, গতিকে এতিয়া আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। কালি সন্ধিয়া হোৱাৰ কাৰণে ভিডিঅ'টো মানে ইমান ভাল নহ'ল। শাওণ মাহৰ আজি সোমবাৰ, যিহেতু বন্ধু কৰি মন্দিৰৰ পৰা চাকি তাকি দি থৈ আহি মানে অলপ কাম আছিলে, সেইখিনি কৰি মেলি আজৰি হৈ এতিয়া এনেই বহি আছোঁ। এতিয়া ভোকো লাগিছে। আজিতো দিনত একো খোৱা নহ'ব, মানে ভাত খোৱা নহ'ব আৰু বিশেষ মানে একো নহয়। বইল ভাত খাই দিম এতিয়া, বেলেগ একো নাখাওঁ আৰু। ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে থকা বেল আইকনটো টিপি দিব। যিয়ে নহওক আজিলৈ আহোঁ, বাই বাই।